কি কোৱা বন্ধু ভয় আকৌ কেলে নহয় হেলমেটৰ এই গোপ্ৰ তো বন্ধুসকল মই ইউটিউবত মটো ব্লগ কৰিবৰ কাৰণে এটা প্ৰডাক্ট অৰ্ডাৰ দিছিলোঁ ফ্লিপকাৰ্টৰ পৰা আৰু সেই প্ৰডাক্টটো আহিলে 3 দিনমান হ'ল আৰু মই আনবক্সিং কৰি নিজে চালোঁ আপোনালোকক দেখুওৱা হোৱা নাই তো আজি আপোনালোকক আনবক্সিং কৰি বস্তুটো দেখুৱাই দিম আৰু কি বস্তু মানে কিহৰ মানে কি আনিছোঁ সকলো দেখুৱাই দিম তো ভিডিঅ'টো শেষলৈকে চাই থাকক এতিয়া আনবক্সিংটো কৰি লওঁ আৰু তাৰ টেষ্টটো কৰিম তো ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু এতিয়া যদি মই পাৰোঁ মাজে মাজে মটো ব্লগ দিবলৈ চেষ্টা কৰিম তো সেইকাৰণে ছাপোৰ্ট কৰক ভাইক আৰু ছাপোৰ্ট কৰি যাওক আৰু চাই থাকক মই আনবক্সিংটো কৰি লওঁ ৰ'ব আনবক্সিং কৰিম মানে মই ফ্লিপকাৰ্টৰ পৰা বস্তুটো মানে দাদাজনে ডেলিভাৰী দাদাজনে লৈছে তো লৈ আহোঁ হেলমেটৰ এই গোপ্ৰ তো ফাইনেলি গ'ল আৰু ইয়াৰ আনবক্সিং মই যিদিনাখন মই মটো ব্লগিং কৰিম সেইদিনাখন আপোনালোকক মই এই ভিডিঅ'টো ক্লিপ লগাই দিম তো ভিডিঅ'টো চাই থাকক শেষলৈকে মানে চাব আৰু সেইদিনাখন তো বন্ধুসকল মই যিটো প্ৰডাক্ট অৰ্ডাৰ দিছিলোঁ আৰু সেই প্ৰডাক্টটো আহি গ'ল আৰু সেই প্ৰডাক্টটো হৈছে এইটো আৰু মই এই প্ৰডাক্টটো খুলিলোঁ আপোনালোকক মই আগতে কৈছোঁ নিজে চালোঁ আৰু এতিয়া খুলিও আপোনালোকক মানে যেনেকৈ আছে মই থৈ দিছিলোঁ আৰু এতিয়া এখন পাব এইবোৰ কাম নাই তো এখন উলিয়াই ল'ব তাৰপিছত এইটো উলিয়াই ল'ব তো এইটো থৈ দিব ছাইডত আৰু মেইন বস্তুটো ইয়াতে আছে তো দেখিছে হেলমেটত লগাই লোৱা মাউণ্টটো আৰু হেলমেট মাউণ্ট লিখা আছে তো এতিয়া খোলোঁ আৰু কি কি আছে আপোনালোকক দেখুৱাই আছোঁ এটা মোবাইল হোল্ডাৰ পাব তো যিটো বহুত ভাল কোৱালিটি হয় তো দেখিছে তাৰপিছতে এইটো দেখিছে জে মাউণ্টটোৰ লগত লগাই থোৱা থাকে এইটো জে মাউণ্ট তো এইটো হেলমেটত ফিটিং কৰি ল'ব পাৰে বহুত ভাল কোৱালিটিৰ হয় এইটো আৰু লগত আহিছে এটা স্ক্ৰু আৰু এটা এইটো মানে জে মাউণ্টটোৰ পিছফালে কি বুলি কয় মই ভালকৈ নাজানো তো মানে কেনেকৈ ফিটিং কৰে মানে এইটো ইয়াত লগাই ল'ব এনেকৈ দেখিছে আৰু এইটো যোনটো স্ক্ৰুটো আছে এইটো সোমোৱাই দিব আৰু এইটো অকণমান ঢিলাকৈ ৰাখিব আৰু এই মাউণ্টটো মানে যোনটো হেলমেট মানে মোবাইল হোল্ডাৰটো ইয়াত ফিটিং কৰি ল'ব ইয়াত জোখত ফিটিং কৰি ল'ব আৰু আপোনালোকৰ যিমানটো হেৰিত লাগে আপুনি চাই ল'ব আৰু তাৰপিছত নটটো এই স্ক্ৰুটো টাৰ্ণ কৰি দিব আৰু দেখিলে মই আপোনাৰ হেলমেটত ফিটিং কৰি লৈছোঁ তাৰপিছত আপোনালোকক ভালকৈ দেখুৱাইছোঁ আৰু ইয়াত টেষ্ট এটা কৰি চাম মানে কেনেকুৱা মই আজিলৈকে মটো ব্লগ কৰা নাই আজি ফাৰ্ষ্ট টাইম হ'ব তো চাওক কি হয় নাজানো তো চাই থাকক তো এইটো দেখিছে হেলমেটত মাউণ্টটো লগাই ল'লোঁ তো লগাই লোৱাৰ পিছত এনেকুৱাতে হয় দেখিবলৈ চাওক ধুনীয়াকৈ লগাই লৈছোঁ তো এতিয়া টেষ্টটো চাই লওক নমস্কাৰ বন্ধুসকল কি খবৰ আশা কৰোঁ সকলো ভালে আছে তো মই যিটো মটো ব্লগৰ মাউণ্ট আনিছিলোঁ তো দেখিছিলে আৰু সেইটো আজি টেষ্ট কৰিছোঁ আৰু কেনেকুৱা হয় নাজানো আৰু টেষ্ট কৰিবলৈ মই ওলাই আহিছোঁ তাৰমানে যাবলগীয়া আছিলে মামাহঁতৰ ঘৰলৈ মানে মামাহঁতৰ ৰুমলৈ তো গৈ থাকোঁ এইফালে পিছত পক্ষী বহি আছে আৰু কেমেৰা মানে এংগুলটো মিলজান নাই পেলাই মই ভালকৈ ইমান নাজানো তো চাওক এতিয়া এইখন ইঞ্জিনিয়াৰিং কলেজ দেখিছে আমাৰ গোলাঘাটৰ ইঞ্জিনিয়াৰিং কলেজ তো এইটো চাইডে আছে ইঞ্জিনিয়াৰিং কলেজ এইখন ছোৱালীবোৰ দেখিলে বেছি লাজ লাগে তো আজি ভিডিঅ'টো বেছি দীঘলীয়া নহয় মই মানে টেষ্ট কৰি চাইছোঁ আজি কেনেকুৱা হয় আৰু মোৰ মাইক নাই মেইন কথা তো মাইকটো হ'লে মাতটো ইমান ভালকৈ আহিব আৰু মাইক নাই মানে চাগে বাহিৰৰ মাতটো মানে বাইকৰ যিটো হাৱা তো বাইকৰ যিটো হাৱা সেইটো হাৱা মানে বতাহটো মানে ফেৰ থাকে তো ইমান ভাল নাহিব পাৰে যদি আপোনালোকে এই মাউণ্টটোৰ বিষয়ে অভিজ্ঞতা আছে মই কি মাইক ল'লে ভাল হ'ব প্লিজ কমেণ্ট এটা কৰি জনাব তো মাইক ল'ম আৰু মই মানে ভিডিঅ' শ্বুট কৰি আছোঁ কেমেৰা মানে ফোন কেমেৰা মই যোনটো ৰেডমি নোট 10 Pro সেই কেমেৰাটো ৱাইড এংগলত শ্বুট কৰি আছোঁ ইয়াত মই কি মাইক লগালে মাতটো ভাল আহিব আপোনালোকে যদি কোনোবাই এই বিষয়ে জানে মোক কমেণ্ট কৰি জনাব তো লাহে লাহে মাইকটো লৈ ল'ম তেতিয়াহ'লে আপোনালোকে মোৰ ভইচ কোৱালিটিটো ভাল পাব এতিয়া গৈ থাকোঁ আৰু নে কি কোৱা বন্ধু ভয় আকৌ কেলে নহয় সখীটো সেইখিনি যে খুলিব তো আমি খুলিব চালোঁহি কি হৈছে মই একোৱে নাজানো আজি প্ৰথম মটো ব্লগ কৰিছোঁ আৰু মই হালকা কথাবোৰ মানে মটো ব্লগত নাহেইচোন মই এনেই জানেই এইটো কেনেকুৱা ভিডিঅ' বনাওঁ তো ফাৰ্ষ্ট টাইম মটো ব্লগ হৈছে মই কি হৈছে গৈ পুলিব পাই গ'লোহি আজি দেওবাৰ কাৰণে গোটেই
বন্ধ হয় গাড়ী ঘোড়াবোৰ কম ব্লগ এটাও হৈ যায় তো হৈ যায় যদি এই ভাইক ছাপোৰ্ট কৰি যায় ভাই মানে মোৰ কথা কৈছোঁ আকৌ যদি এই ভাইক ছাপোৰ্ট কৰি যায় তো নতুন নতুন ভিডিঅ' আহি থাকিব তো আৰু ভিডিঅ'টো কেনেকুৱা পালে প্লিজ কমেণ্ট কৰি জনাম আৰু টেষ্টটো কেনেকুৱা হৈছে মই ভালকৈ নাজানো আৰু মোটৰ ব্লগত ভালকৈ কথা কোৱা অভ্যাসো নাই আৰু আজিলৈ ভিডিঅ'টো ইমানে আছিল যদি ভিডিঅ' চাই ভাল পালে লাইক কৰিব কমেণ্ট কৰি শ্বেয়াৰ কৰিব চেনেলত নতুনকৈ আছে প্লিজ চেনেল ছাবস্ক্ৰাইব কৰি দিব আৰু ইয়াৰ পিছত ধামাকা ব্লগ আহি আছে তো চাই থাকিব